তাৰপিছত ভাইমন্দা এদিন আহিলে 10টা বজাত সেইটো চিন আছেনে নাই মই সেইটো চিন সেই চিনটো নাই বোধ হয় পাৰ্টিকুলাৰলি নাই ভাইমন্দা 10টা বজাত আহি বহি আছে মই শুইছোঁ মই 5টা নে 6টা বজাত ৰাতিপুৱা তাৰপিছত ভাইমন্দা আহিছে বুলি ক'লে মই উঠিলোঁ ল গান শুনিবলৈ আহিয়ে গ'ল গান বনোৱাই নাই মই বুলি কি কৰা যায় তাৰপিছত ভাইমন্দাক ক'লে আপুনি চাহ তাহ খাওক মই মুখ চুখ ধুই গা চা ধুই আহি আছোঁ এনেই গ'লোঁ গৈ পেলাই ভিতৰত গৈ পেলাই মুখখন ধুলোঁ আৰু ধুই হাৰমনিয়ামটো লৈ হাৰমনিয়ামটো ৰেকৰ্ডাৰ তেতিয়া আমাৰ ৰেকৰ্ডাৰ থাকে ৰেকৰ্ডাৰত আমি ৰেকৰ্ড কৰোঁ ৰেকৰ্ডাৰটো লৈ ফটাফট 2টা গান বনাই পেলাই তেতিয়া কি আছিল সেইকেইটা গীত সিয়া দিয়া নাই ভাল ভাল নহ'লে পৰিচয় আৰু কোনোবা এটা আছিলে বোধ হয় তাৰপিছত 3টা গান শুনাই দিলোঁ এটা গান আকৌ মই তুমি মাথমৰ কাৰণে বনাই থৈছিলোঁ ট্ৰেকটো তেতিয়া মই তুমি মাথমৰ 4-5টামান গান বনাইছোঁ অলৰেডি তাৰে এটা ট্ৰেক শুনাই দিলোঁ মিঠা মিঠা যি সপোনত সেইটোও ভাল পালে সেইটোতো উইথ ট্ৰেক শুনিবলৈ পাইছে তাৰপিছত মোক সুধিছে তুমি গান বনালা তাৰমানে 3টা বোলো 3টা হৈ গ'ল এনেই ফাঁকি চব এইমাত্ৰ বনাই 2টা গান শুনাই দিছোঁ মই তাৰপিছত গোটেইকেইটা গান তেওঁ ভাল পালে তাৰপিছত মই ট্ৰেক চেক কৰিলোঁ আৰু বহি আৰামছে তেনেকৈ হৈ গ'ল সেই চিনটো আচলতে দেখুৱাব লাগিছিলে মই কেনেবাকৈ থাকি গ'ল চাগে